हेलो फ्रेंड কি খবৰ আপোনালোকৰ সকলোৰে ভালনে মই পৰি অসমীয়া পাকঘৰ আপোনালোকক সকলোকে আদৰণি জনাইছো কেনেকুৱা আছে আপোনালোকে সকলোৱে জনাবচোন কমেন্ট কৰি মই কিন্তু ভালে আছো আপোনালোকৰ কি খবৰ এটো জনাব আজি এটা ভাবিলো সৰুকে পনীৰ কেপচিকাম পিয়াজ অকমান মছলা আৰু নহৰু আৰু তাৰ লগতে অকমান কেকবিধি কেনেকেনো কম সময়তে বনাব পাৰি তাকে আপোনালোকৰ আগত দেখাব লৈছো খুব কম সময়তে হৈ যায় মই দেখিছে এয়া পনীৰ লৈছো অকমান কেপচিকাম এয়া নহৰু পিয়াজ ডাঙৰ সাইজ এটা লৈছো এয়া আছে কচুৰি মেথি এটো সবে ব্যৱহাৰ কৰে সয়া সস মই অকমান দিন কালাৰ কাৰণে টমেটো সস অকমান দিন মই সাধাৰণতে জিৰা ভাজি গুৰি কৰি থৈ দিও এনেকৈ কৰি হেয়া দিম এয়া আছে মোৰ জিৰা ধনিয়া আৰু লগতে ইলাচি আছে দালচিনি আছে সব মিক্স কৰি মই এনেকৈ ঘৰতে বনাই থোৱা এটা মছলা হেয়া দিম এয়া মই ঘৰতে শুকুৱাই থোৱা শুকান জলকীয়া গুৰি এয়া দিম অকমান আৰু লাষ্টত অকমান বাটাৰ দি দিম কি টেষ্ট দিম হেয়া আপোনালোকক দেখাই থৈছো আপোনালোকে চাই থাককচোন কেনেকুৱা লাগে মোৰ ভিডিওটো জনাবলৈ নেপাহৰিব আৰু এয়া মই কেৰাহী পাতিছো এতিয়া ইয়াত তেল দিম এতিয়া মই পিয়াজটো এফাল পিয়াজ ইয়াতে কাটি লম এইটো ব্যৱহাৰ কৰি আছে আপোনালোকে মই পিয়াজ ইয়াত কাটি ললো আৰু নহৰু দিছো টুকুৰা পিয়াজ ইয়াত দি লৈছো এইখিনি মই এটো দি লম মিক্সিতকে ধুনিয়া হয় গেলগেলিয়া হৈ নাযায় মানে এটো অকমান গুটা কুচকুচিয়া হৈ থাকে মই এতিয়া কেৰাহীত তেল দিছো আপোনালোকে যিমান তেল খায় এটো নিজৰ অনুপাতে দিব পাৰে দেখিছেনে মই ইমান দিছো দেখিলে মই এয়া পিয়াজ কটা হৈ গল পিয়াজ নহৰু কি কৰি কাটি ললো এতিয়া মই প্ৰথমে এয়া দিছো ইয়াৰে কাটি থোৱা কেপচিকাম দি দিছো অকমান লৰাই দিছো অকমান ভাজ খাওঁ তেতিয়া মই পিয়াজটো বাটিটোত পিচি থৈছো সেয়া দি দিম মই মছলা এইখিনি দিম এয়া পিচি থৈছিলো যে এয়া কচুৰি মেথি দিম এয়া এইখিনি অকমান ভাজ খাওঁ তেতিয়া দি দিম এইখিনি ভালকৈ ভাজ খাইছে মই এতিয়া হালধি দি দিছো এতিয়া যিখিনি পিচি ৰাখিছিলো এইখিনি দি দিছো দেখিছে আপোনালোকে কালাৰটো কি ধুনীয়া হৈছে খাবলৈ বহুতে ভাল লাগে অকমান সিজক পিয়াজখিনি তাৰপিছত পনীৰ দি দিম আৰু নিমখ সকলোৰে আন্দাজ অনুসৰি দিব মই ইমান দিছো কোনে কিমান খায় তো নিজৰ সোৱাদ অনুসৰি দিব আপোনালোকে এতিয়া মই দি দিম পনীৰ দুটুকুৰা মই লৰাই দিছো কালাৰটো ইমান ধুনীয়া হৈছে আপোনালোকে বনালেও আহে অকমান সিজক তাৰপিছত মই যি মছলা বনাই থোৱা মছলা আছে জিৰা ধনিয়া সেয়া দি দিম সেয়া মই ইয়াত দিম সয়া সস অকমান দেখিলে নহয় আপোনালোকে কিমান দিলো বেছি দিয়াই নাই অকমান দিছো এইখিনি হ'বলৈ হৈয়ে গ'ল আৰু মই ইয়াত কোনো ধৰণৰ বেলেগ ধৰণৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই খালি কচুৰি মেথিটো কিনি অনা দিছো মছলা দি দিলো সকলো মছলা ঘৰতে পিচি থোৱা মছলাই দিছো মই হৈ গ'ল মই অকমান পানী দিম কম পৰিমাণে মই যেহেতু বিলাহী দিয়া নাই টমেটো সস অকমান দি দিছো যোনে যিমান দিয়ে আৰু নিজৰ ওপৰত কথা বস্তু বেছি হ'লে পৰিমাণো বেছি লাগিব হয় যিহেতু কম পৰিমাণৰ বনাইছো কম কৰি দিছো এয়া মোৰ পনীৰ হৈয়ে গৈছে মই ইমান থৈ দিম পানী অকমান দি মই সিজিবৰ কাৰণে দি দিছো কালাৰটো ধুনীয়া আহিছে
এয়া মোৰ সিজিলে আৰু এতিয়া মই গেছ অফ কৰি দিছোঁ। মই কম পৰিমাণৰ এটুকুৰা বাটাৰ ইয়াত দি দিছোঁ। দিবও পাৰে নিদিবও পাৰে, মই দিছোঁ আৰু এটুকুৰা। এয়া মোৰ পনীৰ হৈ গ'ল ৰেডি। এতিয়া আমি খাম, আপোনালোকেও খাবচোন কেনেকুৱা লাগে। মোৰ এই ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। কিবা যদি নাজানিছোঁ শুধৰাই দিব আপোনালোকে। নাজানিবও পাৰোঁ, সকলো যে জানে কোনো কথা নাই। ময়ো নাজানিব পাৰোঁ, তেনেকুৱা মোৰো ভুল হ'ব পাৰে। আপোনালোকে শুধৰাই দিয়াটো আপোনালোকে জানে কেনেকৈ মোক শুধৰাই দিয়ে, শুধৰাই দিব খালি। ঠিক আছে, আজিলৈ আহোঁ ভিডিঅ'